নমস্কাৰ অসমবাসী ৰাইজ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনালোক সকলোকে যি সম্বোধন জনাইছে, অহাকালি ৰাতি ৯টা বজাত চাকি বন্তি জ্বলাব দিছে বা মমবাতি জ্বলাব দিছে বা মোবাইলত যি টৰ্চ লাইট আছে টৰ্চ লাইট জ্বলাব দিছে, তাৰ মান এয়া নহয় যে আপোনালোকে জনতা কাৰ্ফিউত যেনেকৈ ৰাস্তালৈ ওলাই গৈ সমদল উলিয়াইছিল, ধৰ্ণা দিছিল, সেইবিলাক কৰিব দিয়া নাই। এয়া কোনো সমদল বা ধৰ্ণা নহয়। এইখিনি কথা অকণমান গুৰুত্ব সহকাৰে ল'ব ৰাইজ, ধেমালি হিচাপত নল'ব। আমি সকলোৱে দেখিছোঁ কেনেকৈ কৰোণা ভাইৰাছে সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছে। সেইকাৰণে আহক সকলোৱে ঘৰতে থাকি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে আমাক সকলোকে এই বেমাৰৰ পৰা মুক্ত কৰি ৰাখিব পাৰে। এইখিনি কথা ধেমালিত উৰুৱাই নিদিব ৰাইজ। সকলোৱে ঘৰত থাকক, ঘৰৰ পৰাই এইখিনি কাম কৰক। ক'তো বাহিৰত সমদল উলিয়াব নালাগে, ক'তো ধৰ্ণা দিব নালাগে। সকলোৱে সুস্থ থাকক ৰাইজ। এইখিনিয়ে মোৰ ক'ব লগা কথা। ধন্যবাদ। কৰোণা ভাইৰাছৰ কাৰণে আমি সকলোৱে ঘৰৰ ভিতৰত আছোঁ। সেইকাৰণে মই আৰু মোৰ ভাইটিয়ে গাৰ্ডেনিং কৰিম। অকণমান আগতে মই আৰু মোৰ ভাইটিয়ে ট্ৰি প্লেন কৰিলোঁ। এতিয়া মই ভালকৈ হাতখন ভালকৈ নমস্কাৰ। আজি মই আপোনালোকৰ আগত ভূপেন হাজৰিকাৰ এটি গীত গাব ওলাইছোঁ। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে, মানুহ যদিয়ে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে। নমস্কাৰ। মই এটা ৰাইমছ গাম।
নমস্কাৰ।